একমহীয়া আখৰা সম্পূৰ্ণ কৰি আজি ভাওনাৰ দিন। বিষ্ণু চৰিত্ৰৰ বাবে নিজকে সাজু কৰি হালধীয়া পাঞ্জাবীত আৰু বগা গামোচাখন লৈ ধৰ্মধ্বজা উত্তোলনত আগভাগ ল'লো। ধৰ্মধ্বজা উত্তোলনৰ পাছতে আমাৰ কণ কণ পোৱালীকেইটাৰ সৈতে যি হ'বলগীয়া নাটখনিৰ মঞ্চটো অলপমান আতি গুৰি মাৰি চালো। ফটো এখন উঠো বুলি কেমেৰাটো অন কৰিলো, দেখিলো দেখোন নিজকে বাকলি গুচোৱা পিয়াঁজটোৰ দৰে লাগিছে। হ'লেও একো নাই, এদিনৰ কাৰণেতো ভগৱান হ'ব পাৰিম। তাকে ভাবি ৰাতি নাটৰ বাবে অলপমান আখৰাকে কৰিলো। দিনটো এনেদৰে পাৰ কৰি সন্ধিয়াও হ'ল আৰু আমিও ওলাই আহিলো ৰূপসজ্জাৰ বাবে। ৰূপসজ্জাৰ আগতে ভাবিলো মঞ্চটোকে প্ৰথমে পৰিদৰ্শন কৰি লওঁ। ৰং বিৰঙৰ লাইটেৰে ভৰা মঞ্চটো দেখি যদিও বুকুখন কঁপিছিল, আকৌ ভাবিলো মই দেখোন আজি ভগৱান। সেই অহংকাৰকে আগত লৈ আগবাঢ়িলো ৰূপসজ্জাৰ বাবে। ৰূপসজ্জাৰ আগতে নিজৰ মুখখন অলপ ভালকে চাই ল'লো। কিন্তু ৰূপসজ্জা কৰি থাকি মেকআপ বুলিয়ে কৈছো। মেকআপ ৰুমত এয়া বৰ্তমান চাৰিসিদ্ধ। ৰৈ থকা সলনি ভাবিলো নীলোৎপলৰ ওচৰলৈকে যাওঁ। চাৰিসিদ্ধৰ পিছতে বিষ্ণুৰ মানে মোৰ মেকআপ। নিজকে দেখোন একেবাৰে বিষ্ণু লাগিছে। আধা ঘণ্টাৰ সময়ৰ ভিতৰতে মোৰ মেকআপো সম্পূৰ্ণ হ'ল। ইয়াৰ পাছতে সাজ পোছাক পৰিধান কৰি লক্ষ্মীৰ সৈতে সাজু হ'লো প্ৰৱেশৰ বাবে।